অতি সহজতে তিল দি চিকেন এটা বনাও হওক ধুই শুকুৱাই থোৱা তিলখিনি অলপমান গৰম কৰি ললো তাৰ পিছত মিক্সিৰ জাৰটো লৈ প্লাই খুন্দি ললো আধা কেজি চিকেন ললো তাতে দিলো পিয়াজ হালধি আদা নহৰুৰ পেষ্ট ধনিয়া গুড়া জিৰা গুড়া আৰু তিলখিনিও তাতে দি দিলো আলু নিদিলে হ'ব জানো আলুখিনি দিলো নিমখ দিলো জলকীয়া দিলো অকনমান তেল দি ভালকৈ সানি পেলালো এই চিকেনখিনিত বহুত কম মছলা ইউজ কৰিছো এতিয়া মেৰিনেট কৰি অকনমান সময় ঢাকি থলো এতিয়া পেনখনত অকনমান সৰিয়হৰ তেল দি গৰম মছলা তেজপাত শুকান জলকীয়া দি ভাজিলো তাতে দিলো অকনমান পাঁচফোৰণ এতিয়া তিলেৰে সৈতে মেৰিনেট কৰা চিকেনখিনি এতে ঢালি দিলো আৰু ভালকৈ লৰাই পেলাই মিক্স কৰি পেলালো আৰু প্ৰায় 10 মিনিট মান সময় এনেকৈ ঢাকন দি আকৌ লৰাই তেনেকৈ ভাজি ললো এতিয়া গুটি মাংসখিনি ডুব যোৱাকৈ হৰহকৈ পানী দি ঢাকন মাৰি থৈ দিলো মিডিয়াম হিটত এই চিকেনটোত মই জালুক দিছো জালুক দিলে খুব সোৱাদ হয় এই চিকেনখিনিৰ স্পেশালিটিটোৱে হৈছে হৰহকৈ পানী দি ঢাকন দি একেবাৰে মিডিয়াম হিটত ধুনীয়াকৈ সিজাই পেলোৱাটো ইয়াছক একেবাৰে কম পানী হৈ আহিল নহয় এতিয়া জুখত ৰাখি দিয়ক ধনিয়া পাত দি জলকীয়া দি পৰিবেশন কৰিলো খুব এটা ধুনীয়া তিলেৰে সৈতে বনোৱা চিকেন ৰেডি হৈ গ'ল